আজি বহুত মিছ কৰিম মই তো কথা নাই তাক আহিলে লগ পাম তো তাতে আমি সাঁতুৰিটো আপোনাক দেখাম কেনেকুৱা সাঁতুৰিব পাৰে আমপ্ৰেছ কৰা তো চাই থাকক এতিয়া বিবছ আহি পাইছে আমাৰ মাজত তো আমি বিবছৰ লগত পাৰ্টি কৰি যাম ভাল পালে দাদা ব্ৰ ভাল পালা এক্সিডেণ্ট হৈছিল তোমাৰ তো গাইজ আমি যে যাব কাৰণে ৰেডি পুৰা ৰাহুল আহি পেলাই তো আমাৰ আছে অংকুৰ ভাই আহি গৈ দিয়া ব্ৰ অঁ টিকলা তো বাকী দীপমণি আৰু মুন আছে তাতে আগত তো আমি গোটেইকেইটা ঠাইত যাওঁ অলপমান পাৰ্টি কৰোঁ অলপ আমি অলপ এই গৰমত অলপ গা ধুই নে কি কৰোঁ তো গাইজ এতিয়া আমি যাবৰ কাৰণে ৰেডি তো গোটেইকেইটা আহি পালোঁ তো আমি এতিয়া যাম আপোনাক দেখাম ৰাস্তাত কি কি হয় তো চাই থাকক চুতাৰ আগত ডিউটি যাই আছে চুতাৰ ভাই ভাই সো গাইজ মানে এতিয়া অফ চিজন সব পিকনিক প্লেচটো এতিয়া ক্ল'জ হৈ আছে কিন্তু গাইজ আমি পিকনিক খাব অহা নাই আমি আহিছোঁ গা ধুব চ' আমাৰ কাৰণে খোলা থাকিব চাগে তো সুধিব গৈছে দীপে চাই লওঁ কি হয় মই পাৰোঁ নে নোৱাৰোঁ আমিতো আহিয়ে থাকোঁ দিয়কচোন ইয়াতে বেলেগক কৈছোঁ আমি একজনৰ কাৰণে হাজাৰজনে শাস্তি পায় তো গাইজ মানে ইয়াতে মাৰামাৰি এখন হৈছে তো তাৰ কাৰণে পিকনিক প্লেচটো অলপ বন্ধ কৰিছে তো গাইজ ছেড নিউজ আমি এতিয়া ভিতৰত যাব নোৱাৰোঁ কাৰণ ডিচি ছাৰ আহি পেলাই মানে পিকনিক স্পটটো ক্ল'জ কৰি দিছে কাৰণ ইয়াতে মদ খাই কেইটামান ল'ৰাই মাৰামাৰি কৰিছিল নিজক নিজে চ' তাৰ বাবে পিকনিক স্পটটো মানে ষ্টপ হৈছিল তো এটা মেছেজ দিব খুজিছোঁ মানে অনুৰোধ কৰিব বিচাৰিছোঁ কাৰণ আহিছে মদ খাই যে ঠাণ্ডা হৈ থাকক বা পিকনিকত আহিলে বা ক'ৰবাত দিলে মদ খোৱাটো জৰুৰী নেকি এনেই উপভোগ কৰক এইবিলাক মানৱ দ্ৰব্য সেৱন আমি তীব্ৰ বিৰোধিতা কৰোঁ তো তাৰ কাৰণে সিহঁতে এই মধুৰিকেইটাৰ কাৰণে আমাৰ আজি দিনটো অলপ স্পইল হ'ল চ' বেয়া লাগিল বহুত দুখ লাগিল আমাৰ তো গাইজ প্লিজ মদ চদৰ পৰা দূৰত থাকক এইবিলাক নিচাজাতীয় বস্তু সেৱন নকৰিব তো আপোন ভালে জগত ভাল থেংক ইউ তো গাইজ এতিয়া 2:20 হ'ল তো এতিয়া আমি আৰডাঙত যাম তো ভাল জেগা অলপ পোৱা নাই মানে আজি দিনটো অলপ কুফা টাইপৰ হৈ গৈছে তো এতিয়া আৰডাঙত যাম তাত অলপ এনজয় কৰিম তো বলক আমাৰ লগত তো গাইজ আমি এতিয়া মেঘালয়ৰ ভিতৰত এণ্ট্ৰি মাৰিছোঁ হেন মেঘালয়ৰ ৰাস্তা আমি মানে এনেই আৰু আজকাই ফুৰিব গ'লোঁ মেঘালয় আসামৰ পৰা মেঘালয় তো দেখা পালে এটুকুৰা সেই দিয়ে না এই মধ্যাহ্ন ভোজন তো গাইজ মেঘালয়ত মধ্যাহ্ন ভোজন চলে না নচলে সেইটো আপোনালোকে যদি কোনোবাই জানে তো কমেণ্টত জনাই দিব থেংক ইউ গাইজ আমি এতিয়া পালোঁ আৰাইডঙা এইটো নদীটো গাইজ তো গাইজ আমি এতিয়া পালোঁ আৰাইডঙা তো এবাৰ চাওক ভিউটো তো গাইজ এই গেলা গৰমত এটা আৰাইডঙাত আহিছে গা ধুই ধুনীয়া লাগিছে পৰিৱেশটো মনোৰম পৰিৱেশ ফিলিং গুড गाइस ये तो आम तो गाइस किस्मत में लिखा होता है कब किसको कहाँ जाना है तो आमी इमान जगह घूरी पेलाई आमी इतना फाइनली आरामत पालो तो जन्नत जेन प्लेस आमार इतना मेघालय पड़े किन्तु आमार अहोমৰ পৰা কামৰূপ জিলাৰ পৰা বেছি কিলোমিটাৰ নহয় আমাৰ বকৰ পৰা 19 কিলোমিটাৰ দূৰ মাত্ৰ তো এনেকুৱা এখন জায়গা ধুনীয়া লাগে আৰু প্লেসটো এখন দলং আছে ওপৰত এটা মাছ মাৰি আছে দাদাহঁতে কিবা এটা ভাল লাগে গাইছ এনেকুৱা Hey boy
তো গাইছ ইয়াতে মঠত খাই গেলা বটল চটল ভাঙি লৈ গৈছে এনেকুৱা এটা ভাল জাগাতে কেনেকৈ থৈ দিছে গাইছ বটলত ভাঙি তো কোনোবা আহিব খোজ পৰিব কাটিব তো এনেকৈ কিয় কৰে ইমান ধুনীয়া এখন জন্মজন জেগা আপোনালোকে এইবিলাক কৰি হ'লে লেতেৰা কিয় কৰে এইবিলাক আনিছে খাইছে ডাষ্টবিনত পেলাওক বা লৈ যাওক তো প্লিজ গাইছ এইবিলাক নকৰিব অলপ শুনা কৰি হওক অলপ শিকক গাইছ মোৰ এতিয়া পূৰা মাংস দি আছে পূৰা নিঞ্জা টেকনিকত তো গাইছ এই মাংস এতিয়া আমি পূৰা হ'ব পূৰা মাংস খাম এইটো ঠাণ্ডা খাই আছে আৰু এহেঁতে আমাৰ গোৱা পিছত আহিছে কেনেকুৱা তো গাইছ এই হ'ল আৰু টঙা তাতো কিবা বেলেগ টাইপ মাছ ধৰি আছে নাজানো কেনেকৈ মাছ মাৰে আজি প্ৰথমবাৰ দেখিলোঁ শিলৰ ফাকত মানে কিবা বৰশী কি এটা সোমাই দিয়ে বাহিৰে ডুবিয়াই পেলাই চাই আৰু মাছ আছে নে নাই মই এতিয়া পাহাৰৰ মাজত খৰি বিচাৰি আছোঁ কাৰণ জুই ধৰিব লাগিল মাংস পুৰিবৰ কাৰণে তো আমি এতিয়া খৰি বিচাৰি আছোঁ পূৰা একদম মেৰিনেট কৰি আমাৰ ষ্টিকত এতিয়া ভৰাই আছে আৰু এইগেন মোৰ মানে মাষ্টাৰ কুক আছিল 5 ষ্টাৰ এখন হোটেলত তো বেচেৰাক ওলাই দিছে কাৰণ সি গোটেই মাংস নিজে নিজে খাই গৈছিল নিজৰ ভাল লাগে না মোৰ বহুত নিজৰ হাতৰ খানা ইয়াতে টিকলাই জুই ধৰিলে আৰু একদম ফাল্টুকে ধৰিছে জুই ধৰাত কিন্তু আমাৰ ৰাহুলে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল তুমি কি কৰি আছা ডক্টৰ ৰাহুল এইটো নিমিত কাটি আছিলোঁ আচ্ছা পূৰা মাংস পুৰি আছে থিমিয়া আছে তো গাইছ মানে মাংসখিনি ভালকৈ পুৰিব নোৱাৰে কাৰণ ষ্টিকেডাল সৰু আৰু জুই ধৰাৰ ব্যৱস্থাটো বেছি ভাল নহয় তো ইয়াৰে মানুহৰ পৰা মই কেৰাহী খুজি আনি যাই পেলাই দোকান এখনত তো গাইছ বহুত ভাল মানুহ তো এনেকুৱা বিশ্বাস এটাত কেৰাহী এটা দি দিছে তো বহুত ভাল লাগিল কেৰাহী খৰচ লৈ আহিলোঁ তো ইহঁতক দিওঁ ভাল খবৰটো তো বলক পাছত ইয়াত তো গাইছ প্লেন চেঞ্জ এতিয়া আমাৰ ফ্ৰাই হ'ব চিকেন এইটো ফিচিং কৰি আছে মাছ পাইছে না নাই এইকেইটা আছে না মাছ কি মাছ দিছে না কি মাছ হয় এইটো বেলেগৰ নেকি বেলেগৰ তো গাইছে এটা মুৰ্গী গাইছে কেইটা তো গাইছ what is this place guys তো গাইছ এনেকুৱা বতৰত এনেকুৱা গৰমত গ'ল আমি পানীৰ মাজত তো বঢ়িয়া লাগে ধুনীয়া ফিলিং গাইছ ফিলিং হ্যাপি এই চেঁচা পানীত মানে মুখ ধুই মানে মজা এটা লাগে একদম মানে পিয়ৰ মেঘালয়ৰ পৰা নামি আহক ধুনীয়া সুন্দৰ আমাৰ শীতলীয়া পানী আমাৰ দেহ প্ৰাণ মন ঠাণ্ডা কৰি ওলাইছে গাইজ আমাৰ জোৰ কৰি গৈছে তন মন ধন তো গাইজ এনজয় কৰক আমাৰ লগত এই ব্লগ উৎসৱী চাই গাইছে এবাৰ এইখিনি হেল্ল' গাইছ এইখন দোকানৰ পৰা আমি কেৰাহী খৰচ চব লৈছোঁ এতিয়া ৰুটি বনাব দিছোঁ তো খুৰা এজন আছে খুৰাজনে বঢ়িয়া কৰি প্লেন লগাই এইবিলাক কপৌ ফুল আৰু এইবিলাক আছে প্লেন আৰু যিবিলাক আমাৰ ৱেষ্ট বস্তু যেনেকৈ মানে মটৰ বটল সেইবিলাকত প্লেন লগাইছে খুৰাই গৰমটো বহুত গৰম পুৰা ধুনীয়া লাগিছে দেই বস্তুখিনি আপোনালোকৰ হয় দোকান কিন্তু কি চাফা ধুনীয়া চাফ চিকুণতা আছে আৰু দোকানখনো বহুত ভাল লাগিছে এইকেইটা আছে ফ্ৰেণ্ড ভাল লাগে আৰু ৰঙা আপোনালোকে আহিব এবাৰ তো এটা ভাল এটা এক্সপিৰিয়েঞ্চ লৈ আজি যাব খুজিছোঁ ইয়াৰ পৰা আমি এতিয়া ৰুটি ল'লোঁ অলপ চব্জি ল'লোঁ তাত যে আপোনাৰ মাংস ভাজিছে তো মাংসৰ লগত আমি ৰুটি চব্জি খাম কিবা কেনেকুৱা লাগিছে আজি তোমাৰ ইয়াতে তো সুন্দৰ এটা প্ৰকৃতিৰ মাজত আমি সুন্দৰ এটা টাইম স্পেণ্ড কৰি আছোঁ আমি গোটেই ফ্ৰেণ্ডবিলাকে তো ভাল লাগে আপোনালোকে আপোনাৰ ফ্ৰেণ্ডবিলাকৰ লগত প্ৰিয় মানুহজনৰ লগত অলপ ঘূৰি চাব ঘূৰা ফুৰাই জীৱন এই পৃথিৱীত কিমাননো আছোঁ জীয়াই কিমান দিন থাকিম কোনেও ক'ব নোৱাৰে তো জীয়াই থকা দিনকেইটা আপোনালোকে উপভোগ কৰক ফেমিলি ফ্ৰেণ্ডৰ লগত তো থেংক ইউ এতিয়া মাংস বনোৱা হ'ল মোনৰ ধুনীয়া ফ্ৰাই হৈছে থেংক ইউ মন ফটোগ্ৰাফ ল'ব বঢ়িয়া
তো গাইছ আমি এতিয়া মাংস ভাজি আৰু ৰুটি খাম তো আৰু তাৰপিছত আমি গা ধুম নদীত তো গাইছ আমি এতিয়া ৰুটি আৰু মাংস খাই আছোঁ মানে ধুনীয়া বনাইছে মানে অংকুৰো আছে মজা আছে অংকুৰ জগালি আৰু মোৰ মেইন কেৰাহীটো এতিয়া ঢালিব আহিছোঁ আমাৰ খালৰ মানে কৌৰি এই কেৰাহীটো হয় চিকেন বনাইছে হয় ৰাইচ ইজনী খুৰী আমাক হেল্প কৰিছিল কেৰাহীটো দি তাই ইয়াতে আহিলে দোকানখনত বহুত ভাল মানুহ কিবা কৈ দিয়া দোষ কেনে লাগিছে এটা ফিলিং আমি এতিয়া কাপোৰ চেঞ্জ কৰিম তো তাতে গা ধুম ধুনীয়া পানী একদম শীতলা পানীত দেহা মন প্ৰাণ খুলি আনিব তাতে আমি গা ধুম গাইছ তো আহক এয়া দোষ আমাৰ চোৱা চববিলাক এইবিলাক ঐ দোষ চববিলাক হাই চেটো হাই One day you'll see when you're left with a memory. তো গাইছ একদম মজা লাগিছে গা ধুই কেনেকুৱা লাগিছে ব্ৰ ধুনীয়া ধুনীয়া তো আমাৰ খেচাৰে গা ধোৱা নাই গাইছ ই গা ধুৱে তো গাইছ আমি এতিয়া এনজয় কৰি আছোঁ এই প্ৰকৃতিৰ মাজত তো গাইছ আপোনালোকে কৰক ব্লগত থৈ দিছোঁ আপোনালোকে আহিব ইয়াতে গা ধুব গাইছ বুঢ়া শীতলা পানী গাইছ তাত যাওঁ এতিয়া গাইছ Saya smile ya, smile. Iya. Hello, jadi muni mana koribo? Kenuka, bro. खुलने में मुड़ने का मजा या लगे इसकी माँ का भोला चेहरा তো গাইজ আমি এতিয়া আলাখনৰ পৰা ওলালোঁ তো আমি এতিয়া বকো যাম বকোত তাতে আমি নাচৰি পাৰোঁ আমি ভাত চাত খাম তো দেখাওঁ কোনো অলপ পইচা দেখাওঁ আহিলোঁ ঘূৰিলোঁ অলপ এতিয়া গৈ আছোঁ গৈ পেলাই আমি এতিয়া বকত সোমাম বকত সোমাই মানে ৰাতিপুৱা আহিছিলোঁ যোনটো জেগাত আহিছিলোঁ সেইটো জেগাটো মানে কেঞ্চেল হ'ল বন্ধ কৰি ৰাখিলে আৰু এতিয়া মানে ছেকেণ্ড এটা জেগাত আহিছোঁ ভিডিঅ'টোৰ আগত কৈ দিব আমাৰ এওঁৰ চেনেল হয় অলপ মই মানে টাইম পাছ কৰি আছোঁ আৰু কেছটো হ'ল কি ছেকেণ্ড এটা জেগাত আহি পেলাই টাইমটো নিমিলিল আমাৰ আৰু এতিয়া আমি গৈ আছোঁ বকত চবখিনি হৈ গ'ল বকত গৈ আমি অলপ জিৰণি ল'ম লৈ পেলাই অলপ চিল কৰিম গাড়ী লাগে চলক ডিনাৰটো কৰিম আৰু ডিনাৰ কৰি পেলাই ডাইৰেক্ট ঘৰ আৰু চাই থাকক গাইজ খৰা গাইজ খৰা গাইজ তো গাইজ ভালকে আহিবলৈ তাৰ পৰা এতিয়া আমি নাচিব পালোঁ তো আমি নাচিব ভাত খাম তো ইহঁতে নিৰামিষ খাব আমি ল'লোঁ পৰ্ক তো আমি পৰ্ক লাভাৰ হয় দিব আহিছে পাপৰ এই দালি ঢালি আছে মোনে কেনে আছিল ভালেন যা সৰ হৈছে নাই হেল্ল' থেংক ইউ ভাই এই ভাত খা মোবাইলত নহয় তো গাইজ ভাত চাত খাই এতিয়া ঘৰত যাম চ' এতিয়া আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰোঁ তো থেংক ইউ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে তো থেংক ইউ বাই বাই গাইজ আমি এতিয়া এনজয় কৰিম ভাত